হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ যে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰি আছে বা তেওঁলোকে প্ৰত্যেক মাহৰ 10 তাৰিখত সেই ধনখিনি লাভ কৰে বা অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন, বিকলাংগ পেঞ্চন বা দিব্যাংগ পেঞ্চন বা পেঞ্চনৰ যিসকল হিতাধিকাৰীয়ে 10 তাৰিখৰ প্ৰত্যেক মাহৰ 10 তাৰিখত পইচা লাভ কৰে আৰু তেওঁলোকে আজি তেওঁলোকৰ বেংকৰ একাউণ্টত পইচাখন নাপাব বা তেওঁলোকে কেতিয়া সেই আঁচনিৰ ধনখিনি লাভ কৰিব বা অৰুণোদয় আঁচনিৰ পইচা তেওঁলোকৰ বেংকৰ একাউণ্টত কেতিয়া সোমাব সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বৃহৎ ঘোষণা কৰিছে। গতিকে যিসকল অৰুণোদয় আঁচনিৰ পইচা প্ৰত্যেক মাহৰ 10 তাৰিখত সোমায় কিন্তু তেওঁলোকে যেহেতু আজি যেতিয়া তেওঁলোকৰ পইচাখিনি চেক কৰিব বেংকৰ একাউণ্টত সেইখিনি তেওঁলোকে পইচাখিনি তেওঁলোকৰ একাউণ্টত নোহোৱা হ'ব, কাৰণ ইয়াত মুখ্যমন্ত্ৰীৰ যিখন বৃহৎ ঘোষণা কৰিছে, কাৰণ তেওঁলোকৰ প্ৰত্যেক মাহৰ 10 তাৰিখত তেওঁলোকে অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন আদি সকলো পেঞ্চনৰ পইচাখিনি 10 তাৰিখত সোমাই দিয়ে। কিন্তু আজি যিখন ঘোষণা কৰিছে সেই ঘোষণাৰ সহত ৰাজ্যৰ যিসকল লাখ লাখ মহিলা হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ লগতে পেঞ্চনৰ যিসকল আছে তেওঁলোকে পইচাখিনি নাপাব, কাৰণ তেওঁলোকক কালিও তেওঁলোকৰ পইচাখিনি বেংকৰ একাউণ্টত নোসোমায় বা তেওঁলোকে কেতিয়া পইচাখিনি লাভ কৰিব সম্পূৰ্ণ এইটোৰ ভিতৰত জানিব পাৰিব। এয়া চাবলৈ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন পোষ্ট কৰিছে, যিখন জৰুৰী ঘোষণা যে এই মাহৰ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অৰ্থাৎ 10 তাৰিখটো সপ্তাহান্তত শনিবাৰ আৰু দেওবাৰ পৰাৰ বাবে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব। তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ অৰ্থাৎ 12 আগষ্টত প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ যেহেতু 10 তাৰিখত পইচাখিনি তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰত্যেকৰে সোমাই যায়, কিন্তু যিহেতু শনিবাৰ আৰু দেওবাৰ হোৱাৰ কাৰণে তেওঁলোকৰ যিহেতু ডিবিটিৰ মাধ্যমত পইচাখিনি বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰে, সেইকাৰণে তেওঁলোকে 10 তাৰিখ অথবা 11 তাৰিখো তেওঁলোকৰ বেংকৰ একাউণ্টত পইচাখিনি নাপাব, কাৰণ তেওঁলোকৰ সেই ধনৰাশিখিনি তেওঁলোকৰ 12 আগষ্টত ৰাতিপুৱাৰ পৰা তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাই যাব। গতিকে যিসকলৰ অৰুণোদয় আঁচনিৰ আগৰ পৰা ধনবিলাক পাই আছে তেওঁলোকে যদি 10 তাৰিখত সোমাইছে বুলি বেংকত গৈ তেওঁলোকে পইচাখিনি তুলিবলৈ যায় বা তেওঁলোকৰ সেইখিনি চেক কৰে, যদি পইচাখিনি নোসোমায় তেনেহ'লে বহুত হাৰাশাস্তিৰ সন্মুখীন হ'ব। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তেওঁলোকৰ 10 তাৰিখৰ তেওঁলোকে পইচাখিনি তেওঁলোকৰ বেংকৰ একাউণ্টত নাপাব আৰু তেওঁলোকে 12 আগষ্টত ডাইৰেক্ট তেওঁলোকৰ বেংকৰ একাউণ্টত পইচাখিনি সোমাই যাব। আৰু এইখিনি আছিল যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পাই আছে আৰু তেওঁলোক লগতে বৃদ্ধ পেঞ্চন, বুঢ়া পেঞ্চন, বিকলাংগ পেঞ্চনৰ সকলৰ ধনখিনি 12 আগষ্টৰ তেওঁলোকে পইচাখিনি লাভ কৰিব।